নমস্কাৰ বন্ধুসকল, আজি আপোনালোক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈকে। আজি আপোনালোকৰ মাজলৈ লৈছোঁ এটা ধুনীয়া কাহিনী। এবাৰ এজন সৰু ল'ৰা দেউতাকৰ সৈতে তেওঁলোকৰ ফুলনি বাগিচাৰ ওচৰত খেলি আছিল। তেনেতে দেউতাকে ভাবিলে যে সৰু ল'ৰাটোক কিবা কিবি দুই এটা কাম শিকোৱা যাওক। সেই বুলি ল'ৰাটোক ক'লে যে আমি আজি ফুলনি বাগিচাত কেনেকৈ ফুল ৰুৱে শিকিম, গতিকে আমি আজি ফুল ৰুম। তেতিয়া ল'ৰাটোৱে ক'লে ঠিকে আছে, গ'ল। কিবা কিবি কামত সহায় কৰি দিবলৈ ধৰিলে ল'ৰাটোৱে দেউতাকে ফুল ৰুই আছে। তেনেতে দেউতাকে ক'লে যে সৌ দূৰণিত থকা যিটো শিল আছে, শিলটো তুমি আঁতৰ কৰি দিয়া আৰু সেই ঠাইখিনি অলপ চাফ কৰি দিয়া। তেতিয়া ল'ৰাজন দৌৰি গ'ল আৰু শিলটো গুচাবলৈ চেষ্টা কৰিছে। শিলটো ডাঙৰ শিল, গতিকে কি হ'ল, শিলটো গুচাব পৰা নাই। বহুত চেষ্টা কৰি সি দেউতাকৰ ওচৰলৈ দৌৰি ঘূৰি আহিল আৰু ক'লে যে দেউতা, শিলটো বহুত ডাঙৰ শিল, গতিকে মই গুচাব পৰা নাই। তেতিয়া দেউতাই ক'লে যে তোমাৰ যিমানবিলাক ট্ৰিক্স আছে ব্যৱহাৰ কৰা আৰু শিলটো তাৰ পৰা আঁতৰ কৰা। যিকোনো প্ৰকাৰেৰে তুমি যেনেকৈ প্ৰচেষ্টা চলোৱা, যিকোনো প্ৰকাৰে তুমি শিলটো তাৰ পৰা আঁতৰ কৰা আৰু ঠাইখিনি অলপ চাফ কৰি দিয়া। পুতেক আৰু দৌৰি গ'ল, গৈ আৰু শিলটো গুচাবলৈ চেষ্টা কৰিলে। নাই, চেষ্টা কৰি শিলটো গুচাব নাই। সি এবাৰ ভাবিলে যে আকৌ যদি দেউতাকৰ ওচৰলৈ যায়, দেউতাকে আকৌ তাক গুচাবলৈ ক'ব শিলটো, গতিকে সি মাটিত পৰি কান্দিবলৈ ধৰিলে। তেতিয়া দেউতাক ল'ৰাজনৰ ওচৰলৈ গ'ল আৰু সুধিলে তোমাৰ কি হ'ল। তেতিয়া সি ক'লে যে দেউতা, ইমান ডাঙৰ শিল মই কেনেকৈ গুচাব পাৰিম, ইমান ডাঙৰ শিল, তুমি মোক ইমান ডাঙৰ শিলটো গুচাবলৈ দিছা, তুমি কেনেকুৱা কৈ আছে। তেতিয়া দেউতাই ক'লে যে তোমাক মই কৈছিলোঁ, তোমাৰ যিকোনো প্ৰকাৰে তুমি শিলটো গুচোৱা, তোমাৰ হাতত যিমান প্ৰচেষ্টা আছে সকলোবোৰ প্ৰচেষ্টা ইয়াত খটুৱাবলৈ কৈছিলোঁ, তুমি সকলোবোৰ খটুৱাইছিলানে? তেতিয়া ল'ৰাজনে ক'লে যে মই খটুৱাইছোঁ, যিমান প্ৰচেষ্টা আছিল মই চব খটুৱাইছোঁ, কিন্তু মই শিলটো গুচাব পৰা নাই। তেতিয়া দেউতাই ক'লে নহয়, তুমি এটা কাম কৰিবলৈ পাহৰি গৈছিলা, তুমি মোক সহায় কৰিবলৈ মাতিবলৈ পাহৰি গৈছিলা। যদি তুমি মোক সহায় কৰিবলৈ মাতিলাহেঁতেন, মই তোমাৰ এই শিলটো গুচোৱাত সহায় কৰিবলৈ নিশ্চয় আহিলোহেঁতেন। গতিকে বন্ধুসকল, ইয়াৰ পৰা এটা কথাই বুজিব পাৰি যে আমি যিকোনো কামেই নকৰোঁ কিয়, আমি সদায় নিজৰ মা দেউতাক মনত ৰাখিব লাগে। তেওঁলোকৰ সহায় অবিহনে আমি কোনো কামতে ভালদৰে সফল হ'ব নোৱাৰোঁ। গতিকে মা দেউতাই হৈছে আমাৰ ভগৱান, গতিকে তেওঁলোকক সদায় মনত ৰাখিব লাগে আৰু আমাৰ কামবোৰ ভালদৰে কৰি যাব লাগে। গতিকে বন্ধুসকল, আজিলৈ এৰিলোঁ। আৰু বন্ধুসকল, যদি মোৰ কাহিনীটি ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।